আশোকে আছে মক্কা মাদিনা এসএসজি বাবু বিসিবিসি চোৰাং বিথাংখী বুলি আমাৰ সেল্ফ হেল্প গ্ৰুপসকলক আৰ্থিক সাহায্য দিয়াৰ আঁচনি যোৱা বছৰ আমি ঘোষণা কৰিছিলোঁ আৰু এই বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি ৩,৮০০ সেল্ফ হেল্প গ্ৰুপক ২৫,০০০ কৰি টকা দিয়া হৈছে আৰু নেক্সট ফেজত আৰু ৩,৮০০ দিয়া হ'ব। নেক্সট ফেজত আৰু ৩,৮০০ আৰু তিনিটা ফেজ হোৱাৰ পিছত প্ৰথম ফেজ যোনে ২৫,০০০ পাইছিলে তেখেতসকলক আৰু ২৫,০০০ দিয়া হ'ব। আমাৰ টাৰ্গেটটো হ'ল ৭৫,০০০ আৰু ইয়াৰ লগতে আমি সকলোৱে জানো এতিয়া যিবিলাক আঁচনি মহিলাসকলৰ কাৰণে বিভিন্ন আঁচনি আহিছে। আমি নিজেই BTCৰ তৰফৰ পৰা মেচিনাৰ ওমেন ফ্ৰেণ্ডলি কিছুমান মেচিন প্ৰদান দিবলৈ বিচাৰিছোঁ। চাইণ্টিফিকেলি কিছুমান গড যিটো ছাগলী উৎপাদনৰ কাৰণে কিছুমান ছেড আমি ডিজাইন কৰিছোঁ। এই ছাগলীৰ থকা ঘৰ এইটো আমি মহিলাসকলক বিতৰণ কৰিম। এক যিটো আছে কণী উৎপাদনৰ কাৰণে, ব্ৰইলাৰৰ কাৰণে, মাছৰুমৰ কাৰণে, হেণ্ডলুমৰ কাৰণে বিভিন্ন আঁচনি আমি তৈয়াৰ কৰিছোঁ। ইতিমধ্যে বড়োলেণ্ডত 40টা সমষ্টিত 40টা আমাৰ যিটো ক্লাষ্টাৰ যিটো হেণ্ডলুম ক্লাষ্টাৰ বনোৱা হ'ল। এটা 300জন আছে, সেই ক্লাষ্টাৰটো বনোৱা হৈছে। লাখপতি মহিলা বুলি এটা আঁচনি যিটো আমি আৰম্ভ কৰিছোঁ, এইটো ভাৰতৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে আৰু আমাৰ ইয়াতো আমি আৰম্ভ কৰিছোঁ। তাত মহিলাসকলে ইণ্ডিভিজুৱেল লেভেলতো কিবা কাম কৰি পেলাই তেখেতৰ উপাৰ্জনটো যাতে ওপৰত নিব পাৰোঁ, ইয়াৰ কাৰণে লাখপতি মহিলা এইটো আমি ডিজাইন কৰিছোঁ। অহা 15 আগষ্টৰ দিনা আমি CRC সকলক কিবা এটা ছাপোৰ্ট কৰিব বিচাৰিছোঁ যাতে গুণগত শিক্ষাৰ কাৰণে আগবাঢ়ি যাব পাৰে। আৰু 2 অক্টোবৰৰ দিনা আমাৰ যিমানখিনি VCDC আছে এই প্ৰত্যেকটো VCDCত আমি এজনকৈ গ্ৰেজুৱেট ছোৱালী এপইণ্টমেণ্ট দিব বিচাৰিছোঁ যাতে ডিজিটাইজেশ্যনৰ কামটো আৰম্ভ কৰিব পাৰে, বিভিন্ন ডিজিটেল এডুকেশ্যনটো দিব পাৰে। ইয়াৰ কাৰণে আমি আৰম্ভ কৰিবলৈ লৈছোঁ অহা 2 অক্টোবৰৰ পৰা। ইয়াৰ লগে লগে আৰু বিভিন্ন আঁচনি আমাৰ আছে শিক্ষাৰ ক্ষেত্ৰত। আপোনালোকে দেখিছে ছুপাৰ 50টো আমাৰ বহুত দুখীয়া ছাত্ৰ ছাত্ৰীক বহুত সহায় কৰিবলৈ পাৰিছে ছুপাৰ 50ত। আৰু ইয়াৰ বাদেও যিখিনি আছে আমাৰ এতিয়া স্পৰ্টছৰ ক্ষেত্ৰত আমি বহুতখিনি কাম হাতত লৈছোঁ। চেৰিকালচাৰ মিছন, হেণ্ডলুম মিছন তেনেকুৱা কৰি পেলাই স্কুল এডাপশ্যন প্ৰগ্ৰাম, বহুতখিনি প্ৰগ্ৰাম আমি BTCত হাতত লৈছোঁ। আৰু এই বছৰৰ ৰিজাল্ট বহুত ভাল। অহা বছৰবিলাকত আৰু ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ ইয়াৰ কাৰণে বহুতখিনি আঁচনি তৈয়াৰ কৰিছোঁ।